হিৰবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বেছিমাৰী গাঁৱৰ 52 বছৰীয়া মানসিক বিকাৰগ্ৰস্ত মহিলা নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম হাজিৰা খাতুন। যোৱা 11 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে হাজিৰা খাতুন নামৰ মহিলাগৰাকী। পৰিয়ালৰ লোকে মহিলাগৰাকীৰ বিচাৰি নাপায় সংবাদ মাধ্যমৰ কাষ চাপে। কোনো ব্যক্তিয়ে মহিলাগৰাকীৰ সন্ধান পালে যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। যোগাযোগ নম্বৰ 8404057545 আৰু 6005366035। হৈছে মানে আজি 11 তাৰিখে মোৰ ডাঙৰ ভাইটি এজন পগলাই সি বজাৰত আহিছিলে, বজাৰৰ পৰা মানে গায়ব হৈ গ'ল। আজি 3-4 দিন হ'ল আমি বিচাৰি আছোঁ, পোৱা নাই। পিছত আমি থানা মাৰি এজাহাৰ কৰিছোঁ। কিন্তু আপোনালোকে যদি ক'ৰবাত কোনো সন্তান পায় তেতিয়া আমাৰ নম্বৰটো দিয়া আছে, এইটো নম্বৰত যোগাযোগ কৰি আমাক সহায় কৰিব। হ'ল আজি 4 দিনমান হ'ল, 11 তাৰিখৰ পৰা 14 তাৰিখ 4 দিনমান হ'ল। মানুহজনৰ নাম হ'ল হাজিৰা খাতুন। হয়, নাই কথা ক'ব নোৱাৰে, এনে বুবা আৰু কাণে শুনি নাপায়, এইখিনি আৰু। আবেদন মানে এইটো আমি আবদাৰ কৰিছোঁ আৰু ৰাইজক যে কোনোবা যদি ক'ত কোনো সন্তান পায় তেতিয়াহ'লে আমাৰ কণ্টেক্ট নম্বৰ দিয়া আছে, এইখন নম্বৰত যোগাযোগ কৰিলে নিশ্চয় আমি উদ্ধাৰ কৰি আনিব পাৰিম আৰু।